Hey নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ যিসকল প্ৰাৰ্থী অসম টেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল খবৰ বুলি ক'ব পাৰি কাৰণ চিটেটৰ নটিফিকেশ্যন আহি গৈছে মই কৈছিলোঁ আপোনালোকক জুলাইত এক্সাম হ'ব বুলি বন্ধু বান্ধৱীসকলক অলমষ্ট মই ভিডিঅ'ত কৈ ৰাখিছোঁ তো ফাইনেলি জুলাইতে এক্সাম হ'ব বন্ধু বান্ধৱীসকলৰ নটিফিকেশ্যন আহি গৈছে এপ্লাই গৈ ষ্টাৰ্ট হৈ গৈছে ঠিক আছে না বন্ধু বান্ধৱীসকলে কমেণ্ট কৰিছিলে দাদা আপুনি কৈছে যে চিটেট কেতিয়া আহিব জুলাইত আহিব বুলি জনাইছিলে গতিকে মই ভালকৈ চাই চিন্তিহে জনাইছিলোঁ সেইকাৰণে জুলাইতে এক্সামটো হ'ব বন্ধু বান্ধৱীসকল মই এটা কথা কৈ দিব বিচাৰিছোঁ যাতে মই ভিডিঅ'বোৰ বনাৰ আগতে ভালকৈ চালি জালি চাই পেলাইহে বনাওঁ যাতে ভুল তথ্য বন্ধু বান্ধৱীসকলে নাপায় ঠিক আছে না গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ তো ইয়াৰ কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ কৰা হ'লেই হ'ল আৰু লগতে ডিপ্ল'মা কোৰ্চটো লাগে গম পাই চাগে ইয়াৰ এপ্লাই ডেট কালিৰ পৰা মানে 27 এপ্ৰিল পৰা ষ্টাৰ্টিং হৈ গৈছে আৰু লাষ্ট ডেট আছে আপোনাৰ 26 মে লাষ্ট ডেট আছে ঠিক আছে না গতিকে এতিয়া চাব পাৰিছে আপোনাৰ যোনটো প্ৰাইমাৰী লেভেলৰ মানে ক্লাছ 1 পৰা ক্লাছ 5 ভিতৰত যোনটো এপ্লাই কৰিব পেপাৰ 1 ক্ষেত্ৰত কি কোৱালিফিকেশ্যন লাগিব জনাই দিব বিচাৰিছোঁ ইয়াত আপোনালোকৰ ডিপ্ল'মা কোৰ্চ কৰা হ'ব লাগিব 2 ইয়াৰ্ছ ডিপ্ল'মা কোৰ্চ DLED কৰা হ'ব লাগিব লগতে যদি আপোনালোকৰ BEd থাকে তেন্তে এপ্লাই কৰিব পাৰিব আপোনাৰ DLED বা BEd কোৰ্চ থাকিলে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব ইমান এক্সপ্লেইন কৰি নাথাকোঁ ইয়াৰ ওপৰত অলমষ্ট আপোনালোকে কম পায় নেক্সট মই যোনটো সেকেন্ডাৰী মানে ধৰি লওক পেপাৰ 2ৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ এই পেপাৰ 2ৰ কোৱালিফিকেশ্যন আপোনালোকে অলমষ্ট গম পায় BEd ডিগ্ৰী হ'ব লাগিব ইয়াত আপোনালোকে চাব পাৰিছে কি BEd ডিগ্ৰী হ'লে হ'ল এতিয়া চাব পাৰিছে স্ক্ৰীনত যেহেতু চেন্ট্ৰেল লেভেলৰ টেট হয় এতিয়া বহুত কিবাকিবি কোৰ্চ আছে আপোনালোকে পঢ়ি ল'ব ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি পেলাই মই এক্সপ্লেইন কৰা নাই বন্ধু বান্ধৱীসকলৰ কাৰণে আকৌ এক্সপ্লেইন কৰিলে টাইম যাব যিবোৰ মেইন তথ্য আছে সেইবোৰ এক্সপ্লেইন কৰি দিব বিচাৰিছোঁ আৰু ইয়াৰ ফিজ ষ্ট্ৰাকচাৰ বুলি ক'লে আপোনালোকৰ জেনেৰেল অফিচৰ কাৰণে 1000 প্ৰভাইড কৰিব লাগিব যদি পেপাৰ 1ৰ ক্ষেত্ৰত আৰু পেপাৰ যদি বহুত পেপাৰ দুটাত কৰি এপ্লাই কৰিব বিচাৰে 1200 দিব লাগিব আৰু OBCৰ ক্ষেত্ৰত চাব পাৰিছে সেম ST SCৰ ক্ষেত্ৰত অলপমান কম হয় বন্ধু বান্ধৱীসকলে চাব পাৰিছে বাকী PWD খণ্ডত চাই ল'ব ঠিক আছে না নেক্সট আপোনালোকৰ সিলেবাস পেটাৰ্নটো অকণমান কৈ দিব বিচাৰিছোঁ সিলেবাস পেটাৰ্নটো আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে সিটেট অসম টেটৰ দৰেই হয় কিন্তু অলপ চেঞ্জেছ থাকে কিছুমান ক্ষেত্ৰত অলপ চেঞ্জেছ থাকে সেইবোৰ এক্সপ্লেইন কৰি দিম যোনটো আপোনাৰ পেপাৰ 1 আছে আপোনালোকে চাব পাৰিছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি 30 মাৰ্কছ থাকিব লেংগুৱেজ 1 30 মাৰ্কছ লেংগুৱেজ 2 30 মাৰ্কছ মেথমেটিক্স 30 মাৰ্কছ এণ্ড এনভাইৰনমেণ্টেল ষ্টাডি ওপৰত 30 মাৰ্কছ থাকিব গতিকে টোটাল 150 মাৰ্কৰ এক্সাম হ'ব আৰু 150 বাবে জেনেৰেলৰ কাৰণে 90 পাব লাগিব বাকী ST OBCৰ কাৰণে 85 পালে আপোনালোকে কোৱালিফাই হৈ যাব ঠিক আছে না ট্ৰাই কৰিব যাতে কোৱালিফাই মাৰ্কতকৈ অলপ বেছি মাৰ্ক উঠাবৰ কাৰণে ঠিক আছে না গতিকে কম পাইছে চাগে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি 30 মাৰ্কছ থাকিব ইয়াৰ কি কনচেপ্ট আহিব অকণ এক্সপ্লেইন কৰি দিব বিচাৰিছোঁ 15 মাৰ্ক আপোনালোকৰ প্ৰাইমাৰী স্কুল লেভেলৰ চাইল্ডৰ ওপৰত থাকিব যিবোৰ ওপৰত কনচেপ্ট অফ ডেভেলপমেণ্ট ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিঙৰ ওপৰত থাকিব নেক্সট প্ৰিন্সিপাল অফ ডেভেলপমেণ্ট অফ চিলড্ৰেন নেক্সট প্ৰিন্সিপাল ইনফ্লুৱেঞ্চি অফ হেৰিডিটি এনভাইৰনমেণ্ট ইয়াৰ ওপৰত আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লওক মই ইমান এক্সপ্লেইন কৰি নাথাকোঁ ঠিক আছে নেক্সট যাব বিচাৰিছোঁ আশা কৰোঁ সকলোৱে স্ক্ৰীনশ্বটটো মৰা হ'ল চাগে নেক্সট আপোনালোকৰ 5 মাৰ্কছ থাকিব কনচেপ্ট অফ ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত থাকিব ঠিক আছে না ইয়াত আপোনালোকৰ কি কনচেপ্ট সোমাইছে আপোনালোকে চাই ল'ব ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে নেক্সট 10 মাৰ্ক থাকিব আপোনালোকৰ লাৰ্ণিং এণ্ড পেডাগজিৰ ওপৰত যিটো মানে হাউ ইজ থিংকিং আপুনি কেনেকৈ শিশুসকলে নিজৰ থিংকিং প্ৰচেছটো বিকাশ কৰে এই ক্ষেত্ৰত ইম'শ্যন কগনিটিভ ডেভেলপমেণ্ট মটিভেশ্যন এইবোৰ ওপৰত মানে কুৱেশ্যন থাকিব ধুনীয়াকৈ 30 মাৰ্কছ আৰু পেডাগজি কুৱেশ্যনবোৰ অকণ ট্ৰিকি দিয়ে বন্ধু বান্ধৱীসকলে অকল ভালকৈ চাব কাৰণ সিটেট লেভেলৰ অলপ ট্ৰিকি থাকে কুৱেশ্যন পেটাৰ্ণবোৰ ইজি হয় কিন্তু বস্তুবোৰ অকল মানে ডিফিকাল্টকৈ দিয়া হয় ঠিক আছে না নেক্সট কৈ দিছোঁ লেংগুৱেজ 2ৰ ক্ষেত্ৰত লেংগুৱেজ 1ৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে যোনটো আপোনালোকে চিলেকশ্যন কৰি লয় যোনটো ভাষাত আপোনালোকে এক্সামটো দিয়ে সেইটোৰ ভাষাৰ লিটাৰেচি গ্ৰামাৰ কম্পেৰিজন লাৰ্ণিং এণ্ড একুইজিশ্যন প্ৰিন্সিপাল অফ লেংগুৱেজ টিচিং এইকেইটাৰ ওপৰত ধুনীয়াকৈ থাকিব মই ইমান এক্সপ্লেইন নকৰোঁ টেক্সট বুক আপোনালোকে পঢ়ি ল'ব ধুনীয়াকৈ নেক্সট আপোনালোকৰ পেপাৰ 2 জনাই বিচাৰিছোঁ পেপাৰ 2ৰ ক্ষেত্ৰত আপোনালোকে লাৰ্ণিং একুইজিশ্যন প্ৰিন্সিপাল অফ লাৰ্ণিং টিচিং ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লওক আপোনালোকে নেক্সট মেথামেটিক্সৰ ক্ষেত্ৰত যাব বিচাৰিছোঁ মেথামেটিক্সত 30 মাৰ্কছ আপোনালোকৰ জিঅ'মেট্ৰি শেপছ আণ্ডাৰষ্টেণ্ডিং কিবাকিবি আছে এইবোৰ আছে ছলিডছ এৰাউণ্ড আছ এইবোৰ ওপৰত আছে ধুনীয়াকৈ ৱেইট মেজাৰমেণ্ট
মানি পেটাৰ্ণ এইবোৰ আপোনালোকে ভালকৈ চাই ল'ব ঠিক আছে নে ইমানেই ক'ব আছিলে নেক্সট আপোনালোকক মই যোনটো এনভাইৰনমেণ্টেল ষ্টাডি আছে সেইবোৰ অলপ এক্সপ্লেইন কৰি দিম ইয়াৰ মেথছৰ আপোনালোকৰ দুটা পাৰ্ট আছে চাব পাৰিছে এটা 15 মাৰ্কৰ ওপৰত এই জ্যামিতিৰ কনসেপ্টবোৰ থাকিব নেক্সট আপোনালোকৰ পেডাগজি অফ মেথছৰ ওপৰত আপোনালোকৰ 15 মাৰ্কছ থাকিব টোটাল 30 মাৰ্কছ হ'ব আপোনালোকে চাই ল'ব নেক্সট এনভাইৰনমেণ্টেল ষ্টাডি চাব পাৰিছে এইটো ফ্যামিলি ফ্ৰেন্ডছ ৰিলেশনশিপস ওয়ার্কস এন্ড প্লে এনিমেল প্লান্টস ফুড এইবোৰ ওপৰত বিভিন্ন থাকে মানে মেইনলি পৰিবেশৰ কথা থাকিব আৰু পেডাগজি অফ এনভাইৰনমেণ্টৰ ওপৰত কোৱেশ্চন থাকিব ইয়াত কি আপোনালোকৰ পেডাগজি বলে কিছুমান বন্যপ্ৰাণীৰ মানে ওয়াইল্ড লাইফ সেঞ্চুৰী এইবোৰ ওপৰতো সোমাই যায় বন্ধু-বান্ধৱীসকলে পঢ়ি ল'ব নেক্সট যোনটো ইউপি লেভেল মানে ধৰি লওক যোনটো আপাৰ প্ৰাইমাৰী আছে মই নেক্সট ভিডিঅ'ত দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই নেক্সট ভিডিঅ'ত আপোনালোকক আপাৰ প্ৰাইমাৰী বিষয়ে ধুনীয়াকৈ সিলেবাস প্যাটাৰ্ণটো দি দিম গতিকে বন্ধু-বান্ধৱীসকল এটা সুখবৰ বুলি ক'ব পাৰি আপোনালোকে গম পাই চাগে সিটৰ আপোনালোকে যদি এতে কোৱালিফাই হ'ব পাৰে বিভিন্ন অসমৰ জবৰ কাৰণে এপ্লাই হ'ব মানে এলিজিবল হ'ব আৰু টিচাৰ ভেকেন্সিৰ কাৰণে সিলেকশন পাই যাব ইমানেকৈ সামৰণি মাৰিছোঁ যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো কৰি ল'ব ধন্যবাদ